Good morning everyone. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি বতৰটো বৰ ধুনীয়া দেই। আহিন মাহৰ বতৰ যেহেতু এইটো বতৰ আৰু মই আছো মাৰ ঘৰত। আজি মাৰ ঘৰৰ পৰা ভিডিঅ' দিম বুলি ভাবিছো যেহেতু ভণ্টিৰ বিয়াৰ কাৰণে মই এতিয়া হ'ল ভালেমান দিন ইয়াতে আহি আছো আৰু অকমান ঘৰত হেল্প কৰি দিছো। কিন্তু ঘৰলৈ আহি মই বহুত বেমাৰতো পৰি গলো। আচলতে বেমাৰত পৰিলো বহুত মানে আপোনাৰ কেইবাদিনো বেমাৰত পৰি থাকিলো। সেই বেমাৰত পৰোতে বাৰু মোৰ একো কাম চাম কৰা নহল। এতিয়া ঘৰলৈ যাবৰেই হ'ল। সোমবাৰে কাতি বিহুৰ আগে ঘৰলৈ যামগে। আকৌ আহিম বাৰু। আকৌ আহিম ঘৰলৈ দিৱালীৰ পাছত। দিৱালীটো তাত পালন কৰি লওঁ। তাৰপিছত আজি যিহেতু ইয়াৰ পৰা মই ভিডিঅ'টো বনাইছো আপোনালোকক দেখুৱাই থাকিম। এক্সাইটিং কিছুমান কাম কৰিম বুলি ভাবিছো। আজি কৰবালৈ ফুৰিবলৈ যাম বুলি ভাবিছো। ফুৰিবলৈ নহয়, একচুৱেলি শ্বপিং কৰিবলৈ যাম। বিয়াৰ শ্বপিং, পাৰ্লাৰ যাম আজি ভণ্টিৰ লগত সোণাৰীলে। মোৰ মাৰ ঘৰ যিহেতু নামদোলাত, আমি সোণাৰীতে চব কৰিবলগীয়া হয়। ঠিক আছে, আজিৰ দিনটো ক'ত কেনেদৰে কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। সকলোৱে ভিডিঅ'টো চাই যাব বুলি আশা ৰাখিছোঁ। এয়া আমি বাইক ভনীক দুইজনী এবাৰ ওলাইছোঁ শ্বপিং কৰিবলৈ, মানে সোণাৰীলৈ বুলি ওলাইছোঁ। আৰু এয়া দেখিছেনে বাৰু আমাৰ সোণাৰীলৈ যোৱাৰ যিটো ৰাস্তা, খুব ভাল লাগে। আমি সৰুৰে পৰা একচুৱেলি সোণাৰীলৈ অহা যোৱা কৰি আছোঁ পঢ়াৰ কাৰণে। বৰ ভাল লাগে আমাৰ ৰাস্তাটো। আৰু এয়া আমি সোণাৰীলৈ গৈ চিধা আমি মিছ ব্লিউ নতুন এখন ৰেষ্টুৰেণ্ট খুলিছে, তাত ঠিকছে খাই ল'লোঁ। ষ্টাৰ্টাৰত খালোঁ আমি আফগানী চিকেন তন্দুৰী, আৰু লগতে আমি মেইন কোৰ্চত অনলি বিৰিয়ানী খালোঁ। বহুত টেষ্টি আছিল খানাবোৰ খাই। আপোনালোকেও গৈ চাব পাৰে ৰেষ্টুৰেণ্টখনলৈ। খুব সোৱাদ লাগিল খাই আৰু প্ৰাইচবোৰ ৰিজনেবল। দেখিছেনে বাৰু আমি প্লেট চাফা কৰি দিলোঁ। এই ৰেষ্টুৰেণ্টখন আচলতে সোণাৰী নগৰৰ একেবাৰে মাজমজিয়াতে আছে, মানে ইয়াত আছে, কোৰ্টলৈ যোৱা ৰাস্তাটোত আছে। আৰু তাৰ পিছতেই আমি ওলাই আহিলোঁ শ্বপিং কৰিবলৈ। মানে আমি খোৱাৰ আগতেও আমি শ্বপিং এই দোকানখনত এবাৰ সোমাইছিলোঁ। PM ক্লথ ষ্ট'ৰ, সোণাৰীৰ খুব ভাল এখন ফেমাছ দোকান হয় PM ক্লথ ষ্ট'ৰ। ইয়াত কেইটামান ভাল ভাল ব্ৰেণ্ডৰ কাপোৰো পোৱা যায়, আৰু আমিও কেইটামান ভাল ব্ৰেণ্ডৰে কাপোৰ লৈ ল'লোঁ। এয়া দেখিছেনে বাৰু আমি এইবাৰ কাপোৰ চাপোৰ লৈ ওলাই বজাৰ কৰি আহিলোঁ। বজাৰ কৰি আহি গীতৰ লগত অলপ টাইম স্পেণ্ড কৰিলোঁ। চাহ তাহ খালোঁ। চাহ তাহ খাই এতিয়া আমি লাগি গৈছোঁ পুৰা ভণ্টিৰ কাৰ্ডখিনি ঠিক ঠাক কৰাত, মানে বিয়াৰ কাৰ্ডবোৰ ঠিক ঠাক কৰাত লাগি গৈছোঁ। সেয়া দেখাই আছোঁ বাৰু। এয়া দেখিছেনে আমাৰ কইনাই কাৰ্ডবোৰ নিজেই ঠিক কৰিছে দেই। এয়া হৈছে নেক্সট ডে, মানে ছানডে আমি একচুৱেলি আমাৰ ঘৰত আছিলে লক্ষ্মীৰ বাকচত কাপোৰ ভৰোৱা নিয়মটো। যিহেতু সেই নিয়মটোৰ কাৰণে কেইগৰাকীমান গোপিনী আহিব লাগে, আৰু তেওঁলোকে সম্পূৰ্ণ নিয়ম নীতিৰে লক্ষ্মী বাকচত কাপোৰ ভৰাই। আৰু এই বাকচটো হেনো একেবাৰে কাপোৰ ভৰোৱাৰ পিছত একেবাৰে দৰাৰ ঘৰত গৈহে খুলিব পাৰি, তাকো নিয়মানুসৰি। আৰু এয়া তেওঁলোকে কাপোৰ ভৰাই আছে এযোৰকৈ, আৰু কোচ দি থৈছে দেই। কইনাই কাপোৰ একেবাৰে কোচ চুচ দি ইস্ত্ৰি মাৰি লৈ গৈছে। বিয়াৰ প্ৰতিটো নীতি নিয়ম এনেদৰে এটেণ্ড কৰি খুব ভাল লাগে, নহয়নে বাৰু? যিহেতু এতিয়া আৰু ঘৰতে এখন বিয়া হৈছে আমাৰ, মানে ভণ্টিৰ বিয়া, মোৰ বিয়াৰ পিছতে ভণ্টিৰ বিয়া। খুব ভাল লাগিছে কিন্তু মোৰ এই প্ৰতিটো ফাংচন এটেণ্ড কৰি। আৰু এতিয়ালৈ মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। সকলোকে বাই বাই।
নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম ধুনীয়া ধুনীয়া মই আৰু ভিডিঅ' লৈ আহিম আপোনালোক সকলোৱে মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ